তেওঁ চালানী মাছ বুলি ক'লে কি হ'ব আমাৰতো লোকেল ST মানুহ হয় মই ডাইৰেক্ট কৈ দিছোঁ তেওঁ এজন ST মানুহ হয় আৰু হ'ল বিশ্বজিৎ দৈমাৰী যে আমি BTADৰ আমি লোকেল মানুহ তো মোৰতো বোধহয় কোনো ধৰণৰ সেনেকৈ চালানী মাছ বুলি ক'ব কাৰণে কোনো প্ৰশ্নই নুঠে এইটো আৰু অসমত BJP চৰকাৰ অহাটো 100% খাটাং বুলি মই আপোনালোকক আস্থা দিছোঁ কেনে ক'ব পাৰি এইটো মানে এনেকুৱা পৰিস্থিতি হৈছে যে আমি প্ৰত্যেকজন ব্যক্তিয়ে যে আমাৰ অৱগত আমি ইমানখিনি কনফিডেন্স আছোঁ যে আমাক যিমানখিনি চৰকাৰে সহায় সাহায্য আগবঢ়াইছে যিটো নেকি আমি কংগ্ৰেছৰ দিনত যিটো নেকি পৰিস্থিতিত আছিলোঁ যেনেকুৱা ব্যৱস্থাত আছিলোঁ যে সেই পৰিস্থিতিটো আমাৰ এতিয়া বৰ্তমান আমাৰ সেই পৰিস্থিতিটো BJP চৰকাৰে সকলোখিনি সমস্যাখিনি মানে আমাৰ পৰিপাটিকৈ আৰু হ'ল আমাৰ বহুত স্বাধীনভাৱে আমাক এতিয়া যিমানখিনি স্বাধীন দিছে যে আমাৰ প্ৰত্যেকটা বস্তু ধৰি লওক আমি যিটো নেকি কংগ্ৰেছৰ সময়ত যিটো নেকি কষ্ট আছিলে সেই কষ্টখিনি আমাৰ একদম নাইকিয়া হৈ গৈছে ধৰি লওক আমাৰ শৌচালয়টো বা গেছ তাৰপিছতে চাউলখিনি তাৰপিছতে আৱাস যোজনা আঁচনি ঘৰটো আৰু হ'ল প্ৰত্যেকজন বিধৱা বৃদ্ধ মহিলা বা আমাৰ ককা দেউতাসকলে যিটো নেকি আঁচনি পাইছে তাৰপিছতে আৰু নাৰীসকলৰ কাৰণে হ'ল সুকন্যা আঁচনি আৰু যিটো নেকি বিয়া হ'ব এতিয়া 18 বছৰ বা 20 বছৰ পিছত সেইটো এটা আঁচনি তাৰপিছতে আকৌ যিটো নেকি আমাৰ মহিলাসকলক দিছে কনকলতা আঁচনি গোটৰ হয় বা ভিঅ'ৰ হয় আৰু হ'ল লোনৰ সুবিধাটো দিছে এইটো অত্যাধিক আমি সুবিধা পাইছোঁ যে আমাৰ নিজকে আমি জানিব লাগিব যে আমাক এই চৰকাৰখনে কিমানখিনি আগবঢ়াই লৈ গৈছে আৰু আমি এই চৰকাৰখনক আমি সমস্ত আমাৰ ভাৰতবৰ্ষতে আমি BJPৰ হৈ পেলাই কাম কৰি পেলাই আমাৰ নিজৰ স্থানীয় জাগা আৰু হ'ল আমি সকলোখিনি দিশতে আগবাঢ়ি যাবৰ কাৰণে আমি নিজকে প্ৰেৰণা দিব লাগে আৰু আনকো আমি প্ৰেৰণা যোগাব লাগে এইখিনি মোৰ অন্তৰৰ বিশ্বাস হয় সকলো ৰাইজকে মই অনুৰোধ কৰিম যদি সকলোকে বিকাশ লাগে উন্নয়ন লাগে তেতিয়াহ'লে সকলোৱে BJPত মতদান দিব লাগে বুলি কিমান ইয়াতে ভোট পাব বুলি ভাবে আপুনি বিশ্বজিৎ দৈমাৰী যেটো ৰাইজে ভোট দিব কিমান ভোট দি লৈ ফলে জয়যুক্ত হ'ব বুলি ভাবে পপুলেশ্যন পেটাৰ্ণত আপোনাৰ টোটেল এখন সমষ্টিত 1,64,000 তেনেকৈ সংখ্যা আছে মই ভাবোঁ টোটেল 1,64,000ত আমি অলমষ্ট মানে মোৰ ইমানখিনি কনফিডেণ্ট যে আমি সকলোৱে যিহেতু কাম কৰিছোঁ আমি গম পাওঁ সেইবিলাক কথা মানে অলমষ্ট 1,20,000 বা তেনেকৈ আমি পাম তাৰ লগত কণ্টেষ্ট হ'ব বুলি ভাবে কোনো কণ্টেষ্টে নাই আমাৰ হয় মহিলা আঁচনি লৈ ফালে BJP ইয়াতে নিৰ্বাচন মহিলাৰ কাৰণে আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক চৰকাৰ সকলো মানে বহুত ধুনীয়া ধুনীয়া তেনেকৈ আঁচনি লৈছে যেনেকৈ অৰুণোদয় আঁচনিত যিবিলাক নেকি বৃদ্ধ মহিলা আছে তেখেতসকলৰ কাৰণে পেঞ্চনৰ ব্যৱস্থা কৰা হৈছে আৰু যিবিলাক নেকি বিধৱা মহিলা তেখেতসকলৰ কাৰণে এটা সাধাৰণ এটা তেনেকৈ মান্থলি চিষ্টেমত ধৰক কিবা এটা বিনিময় বা টকা তেনেকৈ সোমাই দিয়াৰ কাৰণে এটা ব্যৱস্থা কৰি দিছে আৰু লগতে যিবিলাক নেকি নিৰ্যাতন হোৱা নাৰী বিয়া হৈ গিৰিয়েকৰ ঘৰত তেনেকৈ শাহুৱেক গিৰিয়েকৰ নিৰ্যাতন হৈ তেনেকৈ ঘৰত উভতি অহা মহিলাবিলাকৰ কাৰণে তেনেকৈ কিছুমান পইচা বা তেনেকৈ আঁচনি দিয়া হৈছে আৰু লগতে যিবিলাক নেকি বিকলাংগ মহিলা সেইসকলৰ কাৰণেও সেইটো আঁচনিৰ দ্বাৰা কিবা এটা লাভালাভ মানে তেনেকৈ কৰিবৰ কাৰণে কিছুমান আঁচনিবিলাক দিয়া হৈছে এতিয়া BJP দল হৈ পেলাই কি ক'বি চাওক আজি সমগ্ৰ ভাৰতবৰ্ষত আমাৰ BJPৰে বঁটা বলি আছে আৰু যিহেতু ৰাইজে সকলোৱে প্ৰভাৱিত হৈছে যে আমাৰ এইখন BJP চৰকাৰে বহুতখিনি উন্নয়নমূলক কাম কৰিছে আৰু ভৱিষ্যতো যদি আহি থকা আগন্তুক দিনবোৰতো যদি BJP চৰকাৰ আমি কৰিব পাৰোঁ বা আমি নিশ্চিন্ত আমি কৰিমেই তেতিয়াহ'লে মানে